নমস্কাৰ। নমস্কাৰ, মোৰ নাম ৰঞ্জিত গোহাঁই। মই এই SPO বিষয়ে আমি চাউল গাঁৱৰীয়াকে মই নমস্কাৰ, মই সুনীত চাৱৰক। মই কিষাণ মৰ্চা তিনিচুকীয়া জিলাৰ সভাপতি। আজি আমি FPO বা FPCৰ ওপৰত কৃষকসকলৰ জ্ঞাতাৰ্থে কিছু কথা ক'বলৈ আগবাঢ়িছোঁ। FPO বা FPC মানে হ'ল ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পেনী। এই FPOৰ জৰিয়তে আজি যি ভাৰত চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে যিটো আত্মনিৰ্ভৰশীল ভাৰত অভিযান নামৰ এখন আঁচনি প্ৰস্তুত কৰিছে, সেই আঁচনিৰ অধীনত FPOৰ যোগেদি কৃষকসকলৰ উৎপাদিত সামগ্ৰীবিলাক সহজলভ্যভাৱে বিক্ৰীৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ চিন্তা চৰ্চা কৰিছে আৰু কৃষকৰ সামগ্ৰী যাতে মূল্য পায় তাৰ ওপৰত ভিত্তি কৰি এই FPOবিলাক নিৰ্মাণ কৰিবলৈ গঠন কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে। সেইমতে আমাৰ তিনিচুকীয়া জিলাত আমি তিনিচুকীয়াৰ কৃষকসকলৰ সুবিধাৰ্থে তিনিচুকীয়া কৃষকসকলক আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি FPO বা FPC গঠন কৰিবলৈ আগবাঢ়িছোঁ। আমি প্ৰতিটো মণ্ডলৰ কিষাণ মৰ্চাৰ কাৰ্যকৰ্তাসকলৰ জ্ঞাতাৰ্থে, খেতিয়কসকলৰ জ্ঞাতাৰ্থে আমি অৱগত কৰিব বিচাৰিছোঁ যে এই FPOত অতি কমেও 500জন সদস্য অন্তৰ্ভুক্ত কৰি এই FPOটো গঠন কৰিব লাগিব আৰু FPOটোৰ জৰিয়তে আমি আমাৰ উৎপাদিত সামগ্ৰীখিনি আমাৰ স্থানীয় বজাৰৰ লগতে আমি আন্তঃৰাষ্ট্ৰীয় বজাৰতো বিক্ৰীৰ ক্ষেত্ৰত যদি FPOটো হয় তেতিয়াহ'লে আমি বিক্ৰী কৰিবলৈ সুবিধা হ'ব। এই বিক্ৰীৰ ক্ষেত্ৰত আমাক আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ অধীনত চৰকাৰেও সহযোগ কৰিব। সেই হিচাপে আমাক এই FPOটো গঠন কৰিব দিছে আৰু চৰকাৰে উদ্যোগ লৈছে। এই উদ্যোগটো আমাৰ নাবাৰ্ডৰ DGM ছাৰক দায়িত্ব দিছে। তেখেতে এই FPOৰ সদস্য সচিব হয়, তেখেতে গোটেই কাৰ্যখিনি কৰিব। FPO যদি কোনোবা গঠন কৰিব বিচাৰে তেতিয়াহ'লে নাবাৰ্ডৰ DGM ছাৰক যোগাযোগ কৰিব পাৰে, নতুবা আমাৰ লগতো যোগাযোগ কৰিব পাৰে। আমি এইখিনি যিখিনি কৰিব লাগে তাত সহযোগিতা আগবঢ়াম। FPOটো এইবিলাক এটা খেতিৰ ওপৰতে FPOটো গঠন কৰিব দিছে। যিহেতু আমাৰ খেতি বহু ধৰণৰ আছে, আমি আমাৰ যোন স্থানত যি খেতি হয় সেই খেতি অনুযায়ী আমি FPOটো গঠন কৰিব পাৰিম। উদাহৰণ হিচাপে কৈছোঁ, ধৰি লওক ক'ৰবাত নেমু খেতি হয়, সেই নেমু খেতিৰ ওপৰতে FPO বনাব পাৰিব। ক'ৰবাত ভোট জলকীয়া খেতি হয়, সেই ভোট জলকীয়া খেতিৰ ওপৰতে FPO বনাব পাৰিব। ক'ৰবাত ধৰি লওক জাম জেলি আচাৰ কাৰণে যদি কিবা আছে, ধৰি লওক অমৰা, ঔটেঙা বা অন্যান্য ধৰণৰ খেতি, তাৰ ওপৰতো তেওঁলোকে নিৰ্ভৰ কৰি পিনি FPO বনাব পাৰিব। তেনেকুৱা ধৰণে FPO বনাবৰ কাৰণে চৰকাৰে নিৰ্দেশ দিছে। সেইমতে আমি কৃষকসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে আপোনালোকৰ স্থানত যিবিলাক খেতি আছে সেই খেতিৰ ওপৰত ভিত্তি কৰি আপোনালোকে FPO বনাবলৈ আগবাঢ়ি আহক আৰু এই FPOটোক চৰকাৰে কিছু সাহাৰ্য প্ৰদান কৰিব বুলি কথা দিছে। লগতে তাৰ উৎপাদিত সামগ্ৰীখিনি বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা ল'ব বুলি কথা দিছে। সেইকাৰণে আপোনালোকে আহক, আপোনালোকৰ যিখিনি উৎপাদিত সামগ্ৰী আছে এই উৎপাদিত সামগ্ৰীখিনি বিক্ৰীৰ ক্ষেত্ৰত সুবিধা হ'ব। লগতে আপোনালোকে আজি যিটো মূল্য পাই আছিলে সেই মূল্যটো যথাসম্ভৱ যদি আমি স্থানীয়ৰ পৰা আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত যদি বিক্ৰী কৰিব পাৰোঁ তেতিয়াহ'লে মূল্য নিশ্চয় তাতকৈ বেছি পাব আৰু মূল্য সংযোজন কৰিব পৰা যাব, যিটো আজিৰ তাৰিখত সকলো বস্তুৰ ক্ষেত্ৰত আমি মূল্য সংযোজন কৰিব পৰা নাই। উদাহৰণ হিচাপে আমি কৈছোঁ, তাৰমানে আমাৰ ইয়াত যথেষ্ট পৰিমাণৰ কাজি নেমু উৎপাদন হয় যদিও আমি এই কাজি নেমু মূল্য সংযোজন কৰিব নোৱাৰাৰ কাৰণে আমি কেঁচাকৈ বিক্ৰী কৰিবলগীয়া হোৱাৰ হেতুকে আমি ইয়াৰ মূল্য যিমান পাব লাগিছিল সিমানখিনি পোৱা নাই। আৰু অন্যান্য ধৰণৰ আমাৰ গুণগত উৎপাদিত সামগ্ৰী আছে, যিবিলাক সামগ্ৰীক আমি আজি বজাৰখনৰ অভাৱত আমি বিক্ৰী কৰিব মূল্য পোৱা নাই বা সেই বস্তুটোৰ বিক্ৰীৰ ক্ষেত্ৰত অসুবিধা হৈছে, এই বস্তুবিলাকো আমি বিক্ৰী কৰিব পাৰোঁ। আমাৰ তিনিচুকীয়া জিলাত কেইবা ধৰণৰ শস্য উৎপাদন হয়। উদাহৰণ হিচাপে আমি কৈছোঁ, তাৰমানে কিছুমান শস্য ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰি উৎপাদন কৰে, কিছুমান জৈৱিক বুলি কয় কিন্তু জৈৱিক সাৰ দিয়ে, কিন্তু তাত কীটনাশক দ্ৰব্য দিয়ে, সেইটো জৈৱিক আমি বুলি স্বীকৃতি দিব নোৱাৰোঁ। কিন্তু এনে কিছুমান শস্য আছে যিবিলাক আজিৰ তাৰিখলৈকে আমি কোনো এটা ৰাসায়নিক সাৰ বা
কীটনাশক দ্ৰব্য প্ৰয়োগ নকৰা আমাৰ শস্য তিনিচুকীয়া জিলাত উৎপাদন হয় বা তিনিচুকীয়া জিলাত উপলব্ধ হয়, যিবিলাক শস্য আমি যদি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ আমি উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে বহুত মূল্য পাব। উদাহৰণ হিচাপে আমি কৈছোঁ, যিবিলাক আজি তাৰিখতো নেচাৰেলি অৰ্থাৎ প্ৰাকৃতিকগতভাৱে উৎপাদন হোৱা বস্তু আছে। উদাহৰণ হিচাপে আমি কৈছোঁ ঔটেঙাটো প্ৰাকৃতিকগতভাৱে উৎপাদন হৈছে, কলডিলটো প্ৰাকৃতিকগতভাৱে উৎপাদন হৈছে, কিছুমান কোমোৰা আছে হেৰিৰ পৰা আহে, সেইবিলাক প্ৰাকৃতিকগতভাৱে উৎপাদন হৈ আছে, আৰু অন্যান্য মই এতিয়া গোটেইবিলাক উল্লেখ কৰিবলৈ অলপ অসুবিধা আছে, নামবিলাক মনলৈ অহা নাই। আপোনালোকে যদি সেইবিলাক চাই দেখিব, বাঁহগাজ বা খৰিচা চৰিচা ইত্যাদি ইত্যাদিবিলাক এইবিলাক প্ৰাকৃতিকগতভাৱে উৎপাদন হৈছে। এই বস্তুবিলাকক লৈ যদি আমি এটা FPO গঠন কৰা হয় আৰু এই বস্তুবিলাক যদি আমি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যদি আমি দিব পৰা যায়, যথেষ্টখিনি খেতিয়কসকল লাভান্বিত হ'ব। লগতে এতিয়া আমি যিটো বস্তু আমি তাৰমানে বজাৰ এখন নথকা হেতুকে বা আমি খাবলৈ বৰ বেছি ভাল নোপোৱাৰ কাৰণে আমাৰ সেই যিটো কঁঠালৰ কথা কৈছোঁ, এতিয়া কঁঠালৰ যথেষ্টখিনি চৰ্চা হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ইয়াত চৰ্চা কৰিছে যে এই কঁঠালটো যথেষ্টখিনি ৰোগ প্ৰতিৰোধ ক্ষমতা আছে বা ইয়াত যথেষ্টখিনি শক্তিবৰ্ধক পদাৰ্থ আছে, যিখিনি আমি সেৱন কৰিলে বা যিখিনি বস্তু খালে আমাৰ শৰীৰে শক্তি পায়, যাৰ তাৰমানে ফাইবাৰ গাহৰিতকৈও বেছি আছে বুলি বিজ্ঞানীসকলে কৈছে, গৱেষকসকলে কৈছে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ শস্যবিলাকো বা উৎপাদিত সামগ্ৰীবিলাকো আমি বজাৰলৈ উলিয়াই দিব পাৰোঁ। কিন্তু উলিয়াবলৈ আমাৰ যিহেতু এটা সংস্থা বা এটা প্লেটফৰ্ম নাই। এতিয়া এই প্লেটফৰ্ম যিটো FPO বা FPC অৰ্থাৎ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ জৰিয়তে আমি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ আমি উলিয়াই দিব পাৰিম। সেইকাৰণে আমি কৈছোঁ কৃষকসকলক, এতিয়া চৰকাৰে নিজে উদ্যোগ লৈছে FPO গঠন কৰিবৰ কাৰণে। আপোনালোকে আগবাঢ়ি আহক, আপোনালোকৰ স্থানত উৎপাদিত হোৱা সামগ্ৰীখিনিক লৈ আপোনালোকে এটা FPO বনাবলৈ আগবাঢ়ি আহক। আৰু আমি এই ক্ষেত্ৰত আপোনালোকে যদি বিচাৰে সহযোগিতা, আমি 100% সহযোগ কৰিম। আৰু বিশেষ আজি নকওঁ, ইমানখিনি কৈ আপোনালোকক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।